খুব টাং মোৰ ইটো পৰিয়ালটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই পৰিয়ালটিৰ লগত সংযোগ হ'ব বিচাৰে যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে আমাৰ পৰিয়ালটো ডাঙৰ হৈ পৰিব নহয় জানো। আপোনালোকে এটা কথা মন কৰে চাগে, মই কিয় ভিডিঅ'বিলাকত নোলাওঁ। মই আপোনালোকক কওঁ যে মই আপোনালোকৰ সন্মুখলৈ সোনকালেই আহি আছোঁ। আপোনালোকৰ সৈতে মই মুখামুখি হৈ কথা পাতিম। আৰু বেছি কথা নকওঁ, মোৰ এই ভিডিঅ'টোলৈ আগবাঢ়োঁ আহক। প্ৰথমতে মই পুদিনা অকণমান ছিঙি লওঁ। পুদিনাখিনি মই নিজে কৰি লৈছোঁ এটা মাছৰ কাৰ্টনত। এতিয়া মই ল'ম বগা সৰিয়হ। এইখিনি মই ৰাতি তিয়াই ৰাখি থৈছিলোঁ। এটা চাটনিৰ মিক্সি বাতি লৈ লৈছোঁ। চালনী এখনত লৈ মই বগা সৰিয়হখিনি ধুই ল'লোঁ। মিক্সি বাতিৰ জৰিয়তে বগা সৰিয়হখিনি মই ভাল ধৰণে পিচি ল'ম। এইখিনি মোৰ পিছা হৈ গৈছে। এতিয়া মই লৈছোঁ নহৰু, কেঁচা জলকীয়া, পুদিনা আৰু মই লৈছোঁ কেইডোখৰমান আদা। আপোনালোকে দেখা পাইছে যে মই কিমান পৰিমাণে বস্তুবিলাক লৈ লৈছোঁ। সোৱাদৰ কাৰণে নিমখটো থাকিবই। আৰু এটা মই বস্তু লৈছোঁ, সেইটো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই গ'লেই দেখা পাব। এতিয়া মই ইয়াতে দি দিম আদা কেইডোখৰ। ইয়াৰ পাছত মই দিছোঁ নহৰু। কেঁচা জলকীয়া দিছোঁ। এতিয়া মই দিছোঁ পুদিনা। শেষত দিছোঁ সোৱাদৰ কাৰণে নিমখ। এতিয়া মই এইখিনি মিক্সিত ভালদৰে পিচি ল'ম। মই এটা বস্তু লৈ থৈছিলোঁ কৈছিলোঁ, সেইটো হৈছে টেঙা। কাজি নেমুৰ ৰস অলপমান মই দি দিছোঁ। এতিয়া এইখিনি আকৌ ভাল ধৰণে মই পিচি ল'ম। অলপমান পিচ যোৱা পাছতেই মই পানী দি দিছোঁ। আকৌ এইখিনি মই পিচি ল'ম। এয়া মোৰ বগা সৰিয়হৰ চাটনি ৰেডি হৈ গৈছে। আপোনালোকে এনেধৰণে বনাই খাই চাবচোন। এই চাটনিকণ ইমানেই ধুনীয়া হৈছে যে আপোনালোকে এই চাটনিকণ লৈয়ে ভাতকেইটা খাই দিব পাৰিব। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ, তেনেহ'লে লাইক কমেণ্ট আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সন্মুখলৈ মই কথা বাৰ্তা হ'বলৈ সোনকালেই আহিছোঁ। এতিয়ালৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। বাই বাই।